নমস্কাৰ, মোৰ চেনেললৈ সকলোকে স্বাগতম। আহকচোন আজি মই খাজা বনাম। সেইবাবে 1.5 বাটি ময়দা লৈছোঁ, সোৱাদ অনুযায়ী নিমখ দি, আৰু মই তাত আধা বাটিতকৈ কম আৰু 2 চামুচমান ৰিফাইন দি ধুনীয়াকৈ পানী দি এইখিনি মই আটাৰ নিচিনা এটা ডো বনাই 15 মিনিটমানৰ বাবে ৰেষ্ট হ'ব দিছোঁ। এতিয়া মই আনফালে চেনিৰ এটা চিৰাপ বনাম। সেইবাবে মই 1 বাটি চেনি আৰু 1 বাটি পানী দি এনেই উতলি গ'লে হ'ল আৰু তাৰ বনাব নালাগে। তাৰপিছত এইটো থৈ দিছোঁ। দি এতিয়া আটাৰ ডোটো মই মানে ময়দাৰ ডোটো আৰু তাৰপিছত মই এনেকৈ ধুনীয়াকৈ আৰু অলপ মঠি লৈ এনেকৈ ৰুটিৰ নিচিনা গোটেইকেইখন মই বেলি ল'ম। বেছি ডাঠ হৈ থাকিব নালাগে, অলপ পাতলকৈ বেলি লৈছোঁ আৰু লৈ পেলাই গোটেইকেইখন বেলি লোৱা হোৱাৰ পিছত এতিয়া মই 2 চামুচ তেল আৰু 2 চামুচ ময়দা দি পেলাই এটা ঘোল বনাই লৈছোঁ। লৈ এই মিশ্ৰণটো 1 চামুচ ৰুটিকেইখনৰ ওপৰত দি যাম আৰু এনেকৈ ব্ৰাছ কৰি যাম। এতিয়া মই এনেকৈ ট'টেল মই 5খন ৰুটি দিছোঁ আৰু ইয়াতে এনেকৈ চেম প্ৰচেছতে কৰিছোঁ। তাৰপিছত এতিয়া মই এনেকৈ ধুনীয়াকৈ এটা ৰোল বনাই লৈছোঁ। সেই ৰোলটো বনাই লৈ হোৱাৰ পিছত অলপমান মই ঘূৰাই দিছোঁ যাতে অলপ পাতল হৈ যায়। তাৰপিছত এতিয়া মই ছুৰী এখনেৰে কাটি খজাৰ নিচিনা এনেকৈ কাটি লৈছোঁ। তাৰপিছত এতিয়া মই এই যে বনাই লৈছোঁ এইকেইটা মই অলপ বেলনা বাৰীডালেৰে অলপ বেলি ল'ম আৰু অলপ লাহেকৈ বেলিম আৰু যাতে পিঠা হৈ নাযায় আৰু তাৰপিছত এনেকৈ বেছি হেঁচি দিব নালাগে, এনেই ওপৰে বেলি। তাৰপিছত এখন পেনত মই তেল গৰম হ'বলৈ দিছিলোঁ, দি পেলাই মই তাত এইকেইটা দি কম জুইত একেবাৰে 15 মিনিটমান লগাই পেলাই ভাজিছোঁ আৰু অলপ সময় লৈ ভাজিব লাগিব, তেতিয়া ভিতৰলৈকে সিজি যাব আৰু তাৰপিছত এনেকৈ যেতিয়া ৰংটো চেঞ্জ হৈ আহিল তেতিয়া মই চেনিৰ যে চিৰাপ বনাই লৈছিলোঁ তাত মই গোটেইকেইটা দি দিছোঁ আৰু অলপ নাৰিকল আৰু পিস্তা বাদাম দি গাৰ্নিছ কৰিছোঁ। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। খাবলৈ বহুত বেছি টেষ্টি হৈছিলে, আপোনালোকেও ট্ৰাই কৰি চাব। আজিলৈ আহিছোঁ, বাই।